বিজেপি সরকার মুর্দাবাদ 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 বিজেপি সরকার হায় হায় শিক্ষামন্ত্রী রণত পেগু শিক্ষামন্ত্রী রণত পেগু হায় হায় শিক্ষামন্ত্রী রণত পেগু হায় হায় ছাত্ৰ ছাত্ৰীৰ জীৱনৰ অতিকৈ গুৰুত্বপূৰ্ণ মেট্ৰিক পৰীক্ষাৰ ওপৰত সেৱা যিটো আমি জাতীয় অনুষ্ঠান বুলি কৈ গৰ্বিত হৈ থাকোঁ এই অনুষ্ঠানটোৱে কিন্তু ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি কৰি আছে আৰু সেৱাৰ যিজন অধ্যক্ষ সেই অধ্যক্ষজনক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে যিজন পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মা তেখেতক অতি সোনকালে গ্ৰেপ্তাৰ কৰি চৰকাৰখনে নিদৰ্শন প্ৰদৰ্শন কৰিব লাগে আৰু এটা কথা আমি লক্ষ্য কৰি আছোঁ যিজন শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া তেওঁ আচলতে সম্পূৰ্ণ এজন ব্যৰ্থ শিক্ষামন্ত্ৰী অদক্ষ শিক্ষামন্ত্ৰী তেওঁ অতি সোনকালে নিজৰ দায়িত্ব জানি বুজি তেওঁ আচলতে পদত্যাগ কৰিব লাগে তেওঁৰ যিখন শিক্ষামন্ত্ৰীৰ যিখন চকী সেই চকীখন খামচি থকাৰ কিন্তু তেওঁৰ নৈতিক অধিকাৰ নাই সেইকাৰণে আমি বিজনী আঞ্চলিক ছাত্ৰ সন্থাই আজি শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ সেৱাৰ অধ্যক্ষৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ আৰু যিজন পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মা আছে তেওঁৰ প্ৰতিকৃতি দাহ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু অতি সোনকালে পৰীক্ষা নিয়ন্ত্ৰক যিজন নয়নজ্যোতি শৰ্মা আছে তেওঁক গ্ৰেপ্তাৰ কৰি এটা CBI তদন্ত আমি ছাত্ৰ সন্থাৰ ফালৰ পৰা দাবী কৰিছোঁ কাৰণ যিটো ছাত্ৰ ছাত্ৰীৰ যিটো মৌলিক যিটো শিক্ষা প্ৰথম ধাপ সেই ধাপটোত সেৱাৰ দৰে এটা জাতীয় অনুষ্ঠানে বাৰে বাৰে কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্ন পেপাৰ কেতিয়াবা গৰুই খায় কেতিয়াবা ফাদিল হয় কেতিয়াবা প্ৰশ্ন পেপাৰ ক'ৰবাই লিক কৰি দিয়ে এনেকুৱা ধৰণৰ কাৰ্য কিন্তু ছাত্ৰ সন্থাই কেতিয়াও সহ্য নকৰোঁ আমি সকিয়নি দিছোঁ অনাগত দিনত ইয়াতকৈ আৰু জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম অসমত আপোনাৰ সেৱাই বছৰটোত এটা পৰীক্ষাই অনুষ্ঠিত কৰে আৰু সেই পৰীক্ষাটো তেওঁলোকে ভালকৈ মানে অনুষ্ঠিত কৰিব নোৱাৰে আপোনালোকে যোৱাকালি ঘটনা গম পাইছে বিজ্ঞান কাকতখন ফাদিল হোৱাৰ কাৰণে পৰীক্ষা বাতিল কৰিবলগীয়া হ'ল আৰু অসমৰ বিজেপি চৰকাৰে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই লাখ লাখ শিক্ষাৰ্থীসকলৰ লগত তেওঁ যি খেল খেলিছে হেতালি খেলিছে তাৰ কাৰণে আমি বিজনী আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰভাৱে তেখেতক আমি গৰিহণা দিছোঁ আৰু অনাগত দিনত যাতে এই পৰীক্ষাসমূহ সুকলমে অনুষ্ঠিত কৰে তাৰ কাৰণে আমি তেওঁলোকক আহ্বান জনাইছোঁ অন্যথা কিন্তু আমি বিজনী আঞ্চলিক ছাত্ৰ সন্থাই কিন্তু ৰাইজৰ সহযোগত কিন্তু আমি আন্দোলন গঢ়ি তুলিম